কাৰ্বি ভণ্টিসকলে স্কুল গৈ আছে হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বন্ধুসকল মই পোনপ্ৰথমে আপোনালোকক গুড মৰ্ণিং সুপ্ৰভাত বৰ্তমান মই আছোঁ কাৰ্বি আংলং কি আছিলে কাৰ্বি আংলং লাংহিন লাংডাংপাৰাত চ' এতিয়া সময় হৈছে 6:35 মান হ'ল এতিয়া আমি ৰাতিপুৱাই ওলালোঁ বজাৰত যাম বুলি বজাৰ কাৰ্বি গাঁও কি জাইফঙত আছে এটা সাপ্তাহিক বজাৰ চ' বহুত ডাঙৰকৈ বজাৰ হয় বুলি শুনিছোঁ হা চ' আমি 4-5 জন গৈ আছোঁ এইটো ভাইটি গোটেইকেইটা ভাইটি হয় পিছত আছে আৰু 2 জন আৰু এইখিনিতে মই আপোনালোকক খুব ধুনীয়াকৈ ছানৰাইজ হৈ আছে চ' এইটো ছানৰাইজ হৈছে কিমান ধুনীয়াকৈ কিন্তু ইয়াত এটাই কথা হ'ল কি এইটো গাঁওখনৰ নাম যেনেকৈ লাংডাংপাৰা চ' চাৰিওপিনে লাংডাঙেই গছ গছনি খুব কমেই আছে অকল মই আপোনালোকক জাইফঙৰ মাৰ্কেট অকণমান দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত য'ত যেনে পাৰা ফেচবুক হোৱাটছআপ য'ত যেনে পাৰা তেনেকৈ শ্বেয়াৰ কৰিব চ' বহুত ভাল লাগিছে ইয়াত পূৰা ৰাতিপুৱা চাৰিওপিনে কুঁৱলী পৰি আছে আৰু সেই পূব ছাইডত ধুনীয়াকৈ ছানৰাইজ হৈ আছে সূৰ্য উদয় হৈ আছে চ' আমি খোজকাঢ়ি ওলালোঁ মোটামুটি বোলে 4 কিলোমিটাৰমান হ'ব জাইফঙলৈকে তো গৈ আছোঁ আৰু খোজকাঢ়ি উপায়টো নাই ৰাতিপুৱা চাইকেল চলাবলৈওতো অলপ কি লাগিব ভয় লাগে ঠাণ্ডাখনত বহুত ঠাণ্ডা চ' ক'ত গ'ল হা এইফালে সূৰ্য উদয় হৈ আছে আৰু এইখিনিৰ পৰা বোলে আমি পালোঁ এতিয়া জাইফঙ এৰিয়া এইখিনি জাইফঙ এৰিয়া চ' মানে কি ক'ম আৰু পূৰা একদম পথাৰ মাজে এয়া এনেকৈ ৰাস্তা আৰু ৰাস্তাৰ চাৰিওপিনে আছে পথাৰ ডাঙৰ পথাৰ আমি পালোঁ এতিয়া কাৰ্বি গাঁও চ' আৰু 1 কিলোমিটাৰমান হ'ব আৰু 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব তাৰপিছতে পাম আমি কাৰ্বি মাৰ্কেট হা পামেই আৰু এইকেইটা গোটেই কাৰ্বি গাঁও কাৰ্বিসকলৰ ঘৰ আৰু এইফালে তিনিআলি এটা আছে এইটো পাহাৰত যাব পাৰে ন গণেশ মন্দিৰ জাইফঙ বাজাৰ টু গণেশ মন্দিৰ আৰু এইটো তিনিআলিটো আপোনালোকে এইফালে এনেকৈ গ'লে পাব গণেশ মন্দিৰ সেইফালে পাহাৰ আছে ভালকৈ অহা নাই মানে এতিয়া নিহৰ পৰি আছে যে সেইটো কাৰণে নাই কেমেৰাত অহা নাই তো ফাইনেলি আমি আহি পালোঁ জাইফঙ মাৰ্কেট চ' এইটো এইফালে চলি আছে বজাৰ এতিয়া আপোনালোকক এতিয়া দেখুৱাবলৈ অলপমান চেষ্টা কৰিম চ' চাই থাকক ভিডিঅ'টো শেষলৈকে সৰুহে দেখোন তাকে হা আজি নাখায় নহয় সেইটো আলু বইল কৰি খাব আলু ঢেকীয়া ঢেকীয়া ল'ব দিছে নহয় এইটো বজাৰ এইটো কি ফুল এইটো কি ফুল আছে এইটো কি ফুল আছে কি আছে এইটো
কিবা আমি ল'ম এতিয়া শিমলু আলু কি ল'লি নেকি 3 কেজি ল'ম হা 3 কেজি 3 কেজি ইমান ডাঙৰ ডাঙৰটো নিসিজিব এইটো আৰু ইয়া এইটো আজিৰ নহয় কোলাই হ'ব আৰু এইটো দেখা নাই আলে বাছিছে ইয়া এইকেইটা আজিৰ নহয় চব কোলা কোলা হৈ গৈছে দেখা নাই তাজা নহয় এইকেইটা তাজা আছে এই তাজা নহয়তো নিসিজিব যদি নিয়ে যা হপ্তা লয় নিবি রিটার্ন হ্যাঁ যদি নিয়ে যা আপনা আধা খাবি আধা নিবি রিটার্ন পয়সা রিটার্ন দিবি হপ্তা কেটা 3 কেজি কিমান আছে এইকেইটা 1 কেজি একটা 2 কেজি কি যে আছে জানো রে এয়া দে লিখিন হ'ব দে হ'ব বেছি হেনে মানে আছে একটা 1 কেজি এবলা তো 2 কেজি হলে বেশি আছে 1 কেজি তাজা নহয় রে তাক লাগে নেকি এটা সিঙ্গল আছে লৈ যা চাইলাং বড়া পোষণ খাওয়া নাই ও আলুটা বেশি I want something now.